নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5 ইংৰাজী কিতাপখনৰ লেচন নম্বৰ 5 হোৱাট ডাজ লিটিল বাৰ্ডি চে, যিটো কবিতা আছিল, সেই কবিতাটোৰ যিখিনি কুৱেশ্যন আছিলে এই কুৱেশ্যনখিনি আজি আমি ডিছকাছ কৰিম। ইয়াৰ আনচাৰসমূহ দিয়া আছে, ধুনীয়াকৈ তোমালোকে লিখি ল'ব পাৰিবা। ভিডিঅ'টো প্ৰথমতে চাই ল'বা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা, ঠিক আছে? তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লেচন নম্বৰ 5 হোৱাট ডাজ লিটিল বাৰ্ডি চে, যিটো কবিতা, এই কবিতাটো নিশ্চয় মুখস্থ কৰিছা। যিটো নম্বৰ 1 কুৱেশ্যন দিছে এইটো আছিল ৰিচাইট দ্য পয়েম, মানে কবিতাটো মুখস্থ কৰিব দিছে। কবিতাটো মুখস্থ নিশ্চয় কৰিছা নহয়? ঠিক আছে, 1 নম্বৰটো কৈছে কি কবিতাটো মুখস্থ কৰিবা। তাৰপিছত 2 নম্বৰটো হৈছে হোৱাট ডাজ দ্য লিটিল বাৰ্ডি চে ইন দ্য মৰ্ণিং। হোৱাট ডাজ দ্য লিটিল বাৰ্ডি চে ইন দ্য মৰ্ণিং। হোৱাট মানে হৈছে কি, এই সৰু যি চৰাইৰ পোৱালিটো আছে, বাৰ্ডি মানে হৈছে চৰাইৰ পোৱালি, লিটিল মানে সৰু, সেই সৰু চৰাইৰ পোৱালিটো ৰাতিপুৱাতে কি কয়? ইন দ্য মৰ্ণিং মানে হৈছে ৰাতিপুৱা, চে মানে হৈছে কোৱা, কি কয়? আহা আমি চাওঁ আনচাৰটো। আনচাৰটো হৈছে ইন দ্য মৰ্ণিং the little birdie says to her mother, ৰাতিপুৱাতেই সৰু চৰাইৰ পোৱালিটোৱে কয়, কি কয় জানা? তো মাকক কয়, টু হাৰ মাদাৰ, মাকক কয় টু লেট হাৰ ফ্লাই এৱে, যে তাইক কি কৰিব লাগে? উৰি যাবলৈ, অৰ্থাৎ দূৰলৈ উৰি যাবলৈ অনুমতি দিব লাগে। এই কথাখিনি কৈছে ৰাতিপুৱাতে চৰাইজনী। কাক কৈছে? মাকক কৈছে নহয়? ঠিক আছে। থাৰ্ড কুৱেশ্যনটো চোৱা। Why does the mother bird ask her baby to take rest? মানে কি কাৰণে, অৰ্থাৎ কিয়, হয় মানে কিয় সেই মাক চৰাইজনী, দ্য মাদাৰ বাৰ্ড মানে মাক চৰাইজনীয়ে তাৰ যিটো বেবী আছে অৰ্থাৎ পোৱালি আছে, সেই পোৱালিটোক ৰেষ্ট ল'বলৈ কৈছে। টেক ৰেষ্ট, টু টেক ৰেষ্ট, ৰেষ্ট মানে জিৰণি, জিৰণি ল'বলৈ কৈছে। কিয় কৈছে? ঠিক আছে। আনচাৰটো হৈছে দ্য মাদাৰ বাৰ্ড আস্কড হাৰ বেবী টু টেক ৰেষ্ট। ইয়াতে আস্ক ঠাইত আস্ক দিবা হা, আগৰটোত চে ঠাইত চেজ দিবা, আস্কৰ ঠাইত আস্ক দিবা। ডাছ আছে যে ইয়াতে ডাছ থকাৰ কাৰণে আমি কুৱেশ্যনত যেতিয়া ডাছ থাকে তেতিয়া ভাৰ্বৰ লগত এছ বা ই এক্স যোগ কৰিব লাগে। ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিবা। তো ঠিক আছে। চ' দ্য মাদাৰ বাৰ্ড আস্ক হাৰ বেবী টু টেক ৰেষ্ট বিকজ হাৰ লিটিল উইংছ আৰ নট ষ্ট্ৰং টু ফ্লাই। কাৰণ আছিল কি, তাৰ যি সৰু পাখি আছিল সেই পাখি দুখন কি উৰিবৰ কাৰণে ষ্ট্ৰং হোৱা নাই বুলি কৈছে, বা শক্তিশালী হোৱা নাই। সেইকাৰণে তাক অকণমান আকৌ ৰেষ্ট ল'বলৈ কৈছিল, আৰু অলপ দেৰি বা আৰু অলপ সময়ৰ কাৰণে ৰেষ্ট ল'বলৈ কৈছিল। ঠিক আছে। তাৰপিছতটো চাওঁ 4 নম্বৰটো। হুৱেন ডাজ দ্য লিটিল বাৰ্ডি ফ্লাই আৱে। হুৱেন ডাজ, হুৱেন মানে হৈছে কেতিয়া, কেতিয়া সেই চৰাইজনীয়ে দূৰলৈ উৰি যায়। আনচাৰটো হৈছে কি, আফটাৰ টেকিং ৰেষ্ট her little wings become strong, full stop, then the little bird flies away. After taking rest মানে কি কৈছে, যেতিয়া সেই চৰাইজনীয়ে অলপ সময়ৰ কাৰণে জিৰণি ল'লে, নাই ৰেষ্ট মানে জিৰণি লোৱা, গতিকে আফটাৰ টেকিং ৰেষ্ট her little wings, তাৰ যি সৰু পাখি আছিল সেই পাখিবোৰ কি হ'ল, পাখি দুখনেই লাহে লাহে কি হৈ পৰিলে জানানে? ষ্ট্ৰং, ষ্ট্ৰং মানে তোমাৰ শক্তিশালী, শক্তিশালী হৈ পৰিল। তাৰপিছত কি কৈছে, then the little bird flies away, আৰু তেতিয়াই কি কৰিলে সেই চৰাইজনী, দেন মানে হৈছে তেতিয়া, সেই চৰাইজনী বা চৰাইৰ পোৱালিটোৱে কি কৰিলে দূৰলৈ উৰি যায় বুলি কৈছে। দূৰলৈ উৰি যায়, ফ্লাইজ এৱে। ঠিক আছে, ইয়াতো ফ্লাইৰ ঠাইত ফ্লাইজ দিবা। ঠিক আছে, ৱাইৰ ঠাইত আই আৰু ইয়েছ যোগ কৰিবা, ফ্লাইজ এৱে। তো এইখিনি আছিলে কুৱেশ্যন। পিছৰটো চাওঁ। মেক চেণ্টেন্সেছ উইথ ফ্লাই এৱে লিটিল লংগাৰ। ফ্লাই এৱে মানে দূৰলৈ উৰি যা বা উৰি যোৱা। দূৰলৈ যাব, উৰি যোৱাটো কয় ফ্লাই এৱে। দ্য বাৰ্ড ফ্লিউ এৱে ইন দ্য মৰ্ণিং। এইটো পাষ্ট টেন্সত কৈছোঁ মই, মানে অতীত কালত। মানে কৈছোঁ কি চৰাইটো ৰাতিপুৱাতে দূৰলৈ উৰি গৈছিল। দ্য বাৰ্ড ফ্লিউ এৱে ইন দ্য মৰ্ণিং। তোমালোকে বেলেগো দিবা, বেবী বাৰ্ডো দিবা। দ্য বেবী বাৰ্ড ফ্লিউ এৱে ইন দ্য মৰ্ণিং দিব পাৰা। ঠিক আছে।
লিটিল লংগাৰ মানে অলপ সময়ৰ বাবে নাইবা আৰু অলপ অধিক সময়ৰ বাবে বুলিও ক'ব পাৰি I asked him to wait for me a little longer. মই তেওঁক কৈছিলোঁ মোৰ কাৰণে ৱেইট কৰিবলৈ ৱেইট মানে হৈছে অপেক্ষা মোৰ কাৰণে অপেক্ষা কৰিবলৈ তেওঁক কৈছিলোঁ a little longer মানে অলপ সময়ৰ বাবে বা আৰু অলপ অধিক সময়ৰ বাবে বুলিও কয় little longer মানে ঠিক আছে I asked him to wait for me a little longer 6 number to চাবা understand the following তাৰমানে কৈছে কি তলৰ যিবিলাক ৱৰ্ড দিয়া আছে ৱৰ্ডবিলাকৰ মিনিং তলত দিয়া আছে ধুনীয়াকৈ সেইখিনি আমি বুজি ল'ব লাগে লিটিল লংগাৰ মানে আছে ফৰ সাম মোৰ টাইম আৰু অলপ অধিক সময়ৰ বাবে বা আৰু অলপ সময়ৰ বাবে পিপ অফ ডে মানে ডন বাৰ্ড মানে বেবী বাৰ্ড পিপ অফ ডে মানে হৈছে ডন ডন মানে হৈছে ডগ মকালে অৰ্থাৎ ৰাতিপুৱাৰ যি আগৰ সময়খিনি থাকে সেইখিনি ডন বুলি কয় ৰাতি পুৱাব আৰু তাৰ আগৰ যিখিনি সময় থাকে ডন বুলি কয় যে বাৰ্ড মানে হৈছে বেবী বাৰ্ড মানে চৰাইৰ পোৱালি ঠিক আছে তাৰপিছত আছিল বি নম্বৰটো লং লংগাৰ আৰু লংগেষ্ট এতিয়া চোৱা লং মানে হৈছে দীঘল লংগাৰ মানে হৈছে তাতকৈ দীঘল বা কাৰোবাতকৈ দীঘল আৰু লংগেষ্ট মানে হৈছে আটাইতকৈ দীঘল অৰ্থবিলাক এনেকৈ বুজি লোৱা যে এইবিলাক কি কয় ডিগ্ৰী বুলি কয় যিটো ফাৰ্ষ্ট আছে চাবা এইটোক কয় পজিটিভ ডিগ্ৰী পজিটিভ ডিগ্ৰী বুলি কয় আৰু সেকেন্ড এইটোক কয় লংগাৰ এইটোক কয় কম্পাৰেটিভ ডিগ্ৰী পিছত পাবা তোমালোকে ভালকৈ এইটোক কয় সুপাৰলেটিভ ডিগ্ৰী ঠিক আছে সুপাৰলেটিভ ডিগ্ৰী বুলি কয় পিছে লং মানে হৈছে দীঘল অকলে থাকিলে ডাইৰেক্ট লং ক'ব পাৰে কিন্তু দুটাৰ মাজত যদি কম্পেয়াৰ কৰা বুজায় তেতিয়া লংগাৰ বুলি কয় যেটো কম্পাৰেটিভ ডিগ্ৰী এই দুটাৰ মাজত তুলনা কৰিলে লংগাৰ বুলি কয় তাৰপিছত লংগেষ্ট মানে আটাইতকৈ দীঘল তাৰমানে বহুতৰ লগত তুলনা কৰে লংগেষ্টে ঠিক আছে তেতিয়া তাক কয় লংগেষ্ট মানে আটাইতকৈ দীঘল এতিয়া আমি যদি উদাহৰণ এটা লওঁ এডাল পেন্সিল এই পেন্সিলডাল দীঘল কি কৈছো দিস পেন্সিল ইজ লং ঠিক আছে আকৌ এডাল টানিছো এইডাল পেন্সিল এডাল চোৱা এই পেন্সিলডাল ইয়াতকৈ দীঘল নাই হয় গতিকে ইট ইজ লংগাৰ কি কয় ইট ইজ লংগাৰ দেন ডেট সেইডালতকৈ মানে এইডাল দীঘল হয় নাই এইডালতকৈ দীঘল হয় নাই হয় তাৰপিছত আকৌ এডাল টানিছো ইয়াতে চাবা আকৌ এডাল টানিছো ইডাল আকৌ দীঘল হয় নাই গতিকে দিস ইজ দ্য লংগেষ্ট পেন্সিল তেতিয়া আগত দ হ'ব ঠিক আছে গতিকে দিস ইজ দ্য লংগেষ্ট প্ৰথমত যি দুডাল আঁকিছো সেই দুডালতকৈ ডাঙৰ হ'ল নে নাই মানে আটাইতকৈ ডাঙৰ হ'ল নে নাই সেইকাৰণে দিস ইজ দ্য লংগেষ্ট পেন্সিল মানে আটাইতকৈ দীঘল পেন্সিল ঠিক আছে তে বাকি যিখিনি তলত দিয়া ষ্ট্ৰংগেষ্টখিনি তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবাচোন দিস মেচিন ইজ ষ্ট্ৰং ইট ইজ ডেছ দেন ডেট দিস ইজ দ্য ডেছ মেচিন ঠিক আছে গতিকে এইখিনি তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা তো ঠিক আছে বাকি আন এটা ভিডিঅ'ত তোমালোকক লগ পাম ধন্যবাদ